COMPU ডিজিটেললৈ আপোনাক স্বাগতম। আহক আজি আমি শিকো অনলাইন আবেদনৰ বাবে ফটো আৰু ডকুমেন্টছক সাইজ মিলোৱাৰ অতি সহজ কৃতি। তাৰ আগতে যদি আপুনি আমাৰ চেনেল সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল বুটন প্ৰেছ কৰিবলৈ নাপাহৰিব। ধৰক আমি অনলাইন এপ্লিকেশন বিলাক কৰিবলৈ যাওঁতে আমি বহুতখিনি ইনষ্ট্ৰাকশনৰ সন্মুখীন হওঁ। যেনেকে ধৰক পঞ্চায়তৰ এপ্লিকেশনখন কৰিবলৈ যাওঁতে আমাক কিছু ডকুমেন্টছ আৰু ফটোৰ ক্ষেত্ৰত কিছুমান ইনষ্ট্ৰাকশন দিয়া থাকে। ধৰক ফটোখন 15 to 50 কেবিৰ ভিতৰত হ'ব লাগিব আৰু 350 to 450 পিক্সেলছৰ ভিতৰত হ'ব লাগিব। তাৰ উপৰিও সিগনেচাৰটো 4 to 20 কেবিৰ ভিতৰত হ'ব লাগিব আৰু অন্যান্য ডকুমেন্টছবোৰ 80 to 100 কেবিৰ ভিতৰত হ'ব লাগিব। এনেকুৱা ধৰণৰ সমস্যাবিলাকত আমি বিভিন্ন ধৰণৰ সফটওয়্যাৰ ইউজ কৰোঁ, যেনেকৈ ফটোশ্বপ বা তেনেকুৱা ধৰণৰ, কিন্তু সেইবিলাক বেছি এফেক্টিভ নহয়। তেনেদৰে আমি যদি আৰু এটা উদাহৰণ চাওঁ, এতিয়া ধৰক আমি যদি হেল্থৰ কাৰণে এপ্লাই কৰোঁ DHS, তেতিয়াহ'লে তাতো আমি কিছুমান ধৰণৰ ইনষ্ট্ৰাকশন পাওঁ। যেনেকৈ ধৰক ডকুমেন্টছৰ সাইজ কমপক্ষেও 200 কেবিৰ ভিতৰত হ'ব লাগিব, ডকুমেন্টছৰ হেইট 500 to 800 পিক্সেলৰ ভিতৰত হ'ব লাগিব আৰু উইথ টু ডকুমেন্টছৰ 400 to 600 পিক্সেলৰ ভিতৰত হ'ব লাগিব। ঠিক আছে, এইখিনিৰ কাৰণে আমি অতি সহজ কৃতি কি আছে আমি দেখুৱাম। তাৰ বাবে আমি প্ৰথমতে এটা সফটওয়্যাৰ ডাউনলোড কৰিব লাগিব, সৰু এটা টুলছটোৰ নাম হৈছে ইৰফান ভিউ। এতিয়া ইৰফান ভিউটো মই ডাউনলোড কৰিছোঁ। ইৰফান ভিউৰ লিংকত গ'লে আপুনি গুগলত মাৰি পিনি লিংকত গ'লে আপুনি পাই যাব ইৰফান ভিউ। ইৰফান ভিউ প্ৰথমতে মই ইৰফান ভিউটো ডাউনলোড কৰিলোঁ। হয়, ইৰফান ভিউ 32 বিট এণ্ড 62 বিট দুইটাই আছে। আপুনি আপোনাৰ অপাৰেটিং চিষ্টেম যিটো সেইটোৱে আপুনি ডাউনলোড কৰিব পাৰে। ইৰফান ভিউ ডাউনলোড হৈ আছে। তাৰ লগতে আপুনি ছাপোৰ্টিং এপছ হিচাপে আপুনি ইৰফান ভিউ প্লাগ ইন ডাউনলোড কৰিব লাগিব। হয়, মই ইৰফান ভিউ প্লাগ ইনটো ডাউনলোড কৰিছোঁ। হয়, এয়া চাওক, ইৰফান ভিউ প্লাগ ইনো আপুনি 32 বিট আৰু 64 বিট দুইটাতে আপুনি পাব। মোৰ এয়া ইৰফান ভিউ প্লাগ ইন ডাউনলোড হৈছে। মোৰ ফাইলখিনি ডাউনলোড হৈ গ'ল। মই এতিয়া ফাইল দুটাটো ইনষ্টল কৰোঁ। ফাৰ্ষ্ট টাইমতে আমি ইৰফান ভিউ ছেটআপটো ইনষ্টল কৰিম। এয়া আপুনি ইনষ্টল কৰাৰ প্ৰচেছটো একেবাৰে সহজ। আপুনি ইৰফান ভিউ ইনষ্টল কৰাৰ লগতে ইৰফান ভিউ প্লাগইনছটো আপুনি ইনষ্টল কৰিব লাগিব। প্লাগইনছটো আপোনাৰ ছাপৰ্টিঙৰ হিচাপে কাম কৰিব। প্লাগইনছটো ইনষ্টল নকৰিলে আপুনি কিছুমান ফাংচন প্ৰপাৰলি ৰান কৰিব নোৱাৰে। এতিয়া মই প্লাগইনছটো ইনষ্টল কৰিছোঁ। এয়া ছাকচেছফুলি মোৰ ইয়াত প্লাগইনছটো ইনষ্টল হৈ গ'ল। এতিয়া আমি ডকুমেন্টছবিলাক ইচ্ছামতে ৰিচাইজ কৰিব পাৰোঁ। চাওঁ আহক, মই ডকুমেন্টছ কিছুমান স্কেন কৰি ৰাখিছোঁ। ডকুমেন্টছবিলাকৰ চাইজবিলাক প্ৰথমতে চাওঁ আমি। যদি ডকুমেন্টছৰ চাইজ চাওঁ, এইটোৰ চব 672 KB আছে আৰু তাৰ ডিটেইলছ চাবলৈ গ'লে আপোনাৰ উইথ আছে 2550 আৰু হেইট 3507। এইটো ডকুমেন্টছৰো চাইছোঁ। সাইজটো আছে 2.08 MB আৰু উইথ আছে 2897 আৰু হেইট 2546। তেনেদৰে আমি বাকী ডকুমেন্টছবিলাকৰো চাব পাৰোঁ। যিহেতু এইখিনি বহুত বেছি, সাইজটো বহুত বেছি হয়, তাৰ লগতে ৰিজলিউশ্যনো বহুত বেছি হয়, এনেকুৱা ধৰণৰ ফাইলবিলাক আমাৰ অনলাইন এপ্লিকেশ্যনৰ ক্ষেত্ৰত সাধাৰণতে আপলোড নহয়। তাৰ কাৰণে আমি সাইজবিলাক ৰিচাইজ কৰিব লাগে আৰু ৰিচাইজ কৰিবলৈ যাওঁতে আমি ফটোশ্বপ বা
পেইণ্ট বা তেনেকুৱা ধৰণৰ অন্যান্য এপছবিলাক ইউজ কৰোঁ যদি এইবিলাক বহুত কঠিন হৈ পৰে, কেইবাবাৰো মিলাবলগীয়া হয়, এবাৰত মিলাব নোৱাৰি। গতিকে ইৰফান ভি ছফ্টৱেৰটো বহুত সুবিধাজনক ছফ্টৱেৰ। ইয়াত আমি চাইছোঁ চাওক, আমাৰ ডকুমেণ্টছৰ চাইজটো কৈছে আপোনাৰ 200 KBৰ ভিতৰত, আৰু হেইট হ'ব লাগিব আপোনাৰ 500 to 800 পিক্সেল আৰু উইথটো 400 to 600 পিক্সেল। গতিকে চাওঁ আমি প্ৰথম ডকুমেণ্টছটো তেনেদৰে কৰি। মই প্ৰথমতে অপেন উইথ কৰিলোঁ, অপেন উইথ ইৰফান ভিউ, হয় ইৰফান ভিউ। এতিয়া ডকুমেণ্টছটোক মই ৰিচাইজ কৰিম। ৰিচাইজ কৰিবলৈ Ctrl+R ইউজ কৰিব পাৰোঁ। ৰিচাইজ কৰোঁতে মই ডকুমেণ্টছৰ উইথ আৰু হেইট এই দুটা মই ফিট কৰি দিম। এতিয়া চাওক, যিহেতু তলত প্ৰিজাৰ্ভ একচেপ্ট ৰেচিঅ' হৈ আছে, সেইকাৰণে মই এটাত চেঞ্জ কৰাৰ লগে লগে আনটো অট'মেটিকলি চেঞ্জ হৈছে। গতিকে মই প্ৰিজাৰ্ভ একচেপ্ট ৰেচিঅ'টো কেঞ্চেল কৰাইছোঁ। কেঞ্চেল কৰাই উইথ 600 আৰু হেইট 800 দিছোঁ, যিটো নেকি আমাৰ অনলাইন আবেদনৰ কাৰণে ইনষ্ট্ৰাকশ্যনত দিয়া আছে। আপুনি যদি DPI-টো চেঞ্জ কৰিব বিচাৰে, DPI-টো ইয়াত চেঞ্জ কৰিব পাৰিব। এতিয়া অ'কে মাৰি আমি ৰিচাইজটো কৰিলোঁ। এতিয়া ইয়াক আমি এতিয়া ছেভ কৰি দিম। ছেভ কৰিবলৈ Ctrl+S ইউজ কৰিব পাৰোঁ। এতিয়া আমি ছেভ কৰিব পাৰোঁ, কিন্তু আমি তাৰ আগতে চাব লাগিব আমাৰ ডকুমেণ্টছৰ চাইজটো। ডকুমেণ্টছৰ চাইজটো যিহেতু তাত 200 KBৰ ভিতৰত বিচাৰিছে, গতিকে ইয়াত আমি চাইজটো লিখি দিম। ধৰক আমি 190 KB দিছোঁ, ছেভ কৰি দিলোঁ। হয়, চাওক এতিয়া চাইজটো আপোনাৰ হৈ গৈছে 164 KB, যিটো 200 KBৰ তলত আছে। আৰু আমি ৰিজলিউশ্যনটো চাবলৈ যাওঁতে উইথ আছে আমাৰ 600 পিক্সেল আৰু হেইট 800 পিক্সেল। গতিকে আমাৰ অনলাইন আবেদনৰ ইনষ্ট্ৰাকশ্যনত বিচৰাৰ মতে সম্পূৰ্ণ ঠিকভাৱে হৈছে। এতিয়া আমি আপলোড কৰিব পাৰোঁ। তাৰপাছত যদি আমি ফটোৰ কথা চাবলৈ যাওঁ, ফটোখনৰ ইনষ্ট্ৰাকশ্যন দিছে 350 × 450 পিক্সেলছ, আৰু আপোনাৰ চিগনেচাৰটো আছে 4 to 20 KBৰ ভিতৰত। এতিয়া আমি ফটোখনক ৰিচাইজ কৰোঁ। তাৰ কাৰণে ইয়াকো আমি ইৰফান ভিউত অপেন উইথ কৰিলোঁ। যদি আমি ফটোখনক অলপ ক্ৰপ কৰিবলগীয়া হয় বা ছাইডবিলাক অলপ কাটি মিলাবলগীয়া হয়, তেতিয়াহ'লে আমি চিলেক্ট কৰি আমি Ctrl+Y ইউজ কৰি আমি ইয়াক ক্ৰপ কৰিব পাৰোঁ বা এইটো প্ৰচেছত কৰিব পাৰোঁ। এতিয়া আমাৰ চাইজটো ক্ৰপ হৈ গ'ল। এতিয়া আমি ইয়াক ৰিচাইজ কৰিম। দিয়া আছিলে যে ৰিচাইজ কৰিবলৈ যাওঁতে আমাৰ উইথটো হ'ব 250 আৰু হেইটটো 450। মই ছেট কৰি দিলোঁ। হয়, এতিয়া ইয়াক ছেভ কৰিম। ছেভ কৰিবলৈ যাওঁতে Ctrl+S ইউজ কৰিব পাৰে আপুনি। ইয়াত আমি চাইজটো পুট কৰি দিওঁ। চাইজটো ধৰক আমি 25 KB দিলোঁ। ইয়াৰ এতিয়া যদি আমি প্ৰপাৰ্টিজ চাওঁ, 24 KB চাইজ হৈ গ'ল, আৰু আমাৰ ডাইমেনশ্যনটো হৈ গৈছে আপোনাৰ উইথটো হৈ গৈছে 350 আৰু হেইটটো 450, যিটো নেকি একজেক্টলি আমাৰ অনলাইন আবেদনৰ ইনষ্ট্ৰাকশ্যনত দিয়া আছে। চিগনেচাৰটো তেনেকৈ আমি ধৰ কমাব পাৰোঁ চাইজ, বা নিজৰ ইচ্ছামতে চাইজ দিব পাৰোঁ। ইয়াৰ কাৰণে আমি অপেন উইথ ইৰফান ভিউ কৰিলোঁ, আৰু ইয়াক আমি ছেভ কৰি দিম। যিহেতু আমাৰ 4 to 20 KBৰ ভিতৰত বিচাৰিছে, গতিকে আমি ইয়াত 15 KB বনাই দিলোঁ। এতিয়া প্ৰপাৰ্টিজ চাওক, 14 KB, জিগছন চাইজ 16 KB। ঠিক তেনেদৰে অন্যান্য ডকুমেণ্টছবিলাককো ইয়াক ধৰক আমাৰ 100 KBৰ ভিতৰত লাগে বুলি যদি ইনষ্ট্ৰাকশ্যন দিয়া হয়, তেতিয়াহ'লে আমি ইয়াক এনেধৰণে চেঞ্জ কৰি দিব পাৰোঁ। 90 দিলোঁ, ছেভ কৰি দিলোঁ। এয়া চাওক, চাওক 100 KBৰ তলত আহি গ'ল। তেনেহ'লে বন্ধুসকল, এনেধৰণে সকলো ধৰণৰ অনলাইন এপ্লিকেশ্যনৰ ডকুমেণ্টছবিলাক আমি ৰিচাইজ কৰিব পাৰিম। যদিহে আমাৰ ভিডিঅ'টো আপোনাৰ ভাল লাগিছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
ধন্যবাদ।